নমস্কাৰ সকলোকে আজি এটা বিশেষ কাৰণত মই ভিডিও বনাইছো মানে মা মোৰ হাহু মায়ে নতুনকে ইউটিউব খুলিছে আৰু নতুনকে মানে ফেসবুক পেজ খুলিছে তো মোৰ পৰা শিকি আছে কেনেকৈ ফেসবুকত ভিডিও আপলোড দিব লাগে ইউটিউবত কেনেকৈ ভিডিও আপলোড দিব লাগে সেইটো মোৰ পৰা শিকি আছে মই বহুত দিন শিকালো কিন্তু মায়ে মানে বুজি পোৱা নাই আৰু মনতো নাথাকে বাৰু তেনেকৈ তো এতিয়া কি কৰিছে জানে মোক কৈ গৈছে তুমি ৰবা দে মই বহি আৰু কলম লৈ আনো বহি আৰু কলম মানে বহিত লিখি লম মই তুমি কৈ থাকিবা মই লিখি লিখি মুখস্থ কৰিম বলে আহকচোন মাই কি কৰেনো চাও আনিব গৈছে ৰব আহিছে ৰব Ma'am, student মোৰ oh ma'am, এই ভিডিওটো আপলোড দিব না জানো ma'am, ইমান আৰু মোক শিকাই দিব আজি বহি কলম লৈছো ma'am শিকাই দিয়া আজি শিকাই দিও লিখি দিও স্কেল পাতানো নেকি স্কেল আয়ো স্কেল নালাগে দিয়ক ma'am নালাগে দিয়ক আজি পৰা পাৰিব মানে পাৰিম ma'am মানে হাইব নহয় নহলে মই নহলে দিব লাগিব নহয় এক্সামত পাছ কৰিব লাগিব তাকেতো শিকাই দিয়ক ma'am নহলে আৰু আপোনাৰো সময় নাই সবজি দবজি কাটি আছে দিয়ক কিবাকে ইউটিউব আৰু ফেসবুকত কিবাকে দিব পৰা হলেও হ'ব ma'am লিখি শিকি লওঁ দিয়ক দেখিছে লিখো দিয়া আমাৰ আগ্ৰহ আছে বুঢ়া বয়স হলেও একো বুঢ়া নহয় সবে কৰে ভিডিও কা উঠি গল খাওঁতে আমাৰ মেম দিয়া তথাপি ভিডিও বনাম মেম শান্তি লাগে মানুহ শান্তি লাগে হয় এনেকে হাঁহি ফূৰ্তি লাগে ন থাকিব লাগিব নহলে আমি বুঢ়া হৈ যাব ধৰিছো নহয় হাঁহি ফূৰ্তি কৰি থাকিলে দেখা হৈ থাকিম ষ্টুডেন্ট মোৰ কাগজ কলম লৈ আহি গল শিকিব শিকো এতিয়া দক্ষিণাটো ভাত বনাই দিম মই মাংস ভাত খাম ইফালে দোকান আছে দোকানত থাকি দিম মই মাংস ভাত খাম মাংস ভাত বনাই দিব হ'ব যি খাই মেম তাকে বনাই দিম কেনেকে আপলোড দিব লাগে নাজানো নহয় ঠিক আছে শিকাই দিম আৰু কালিলৈকে আপোনাৰ এক্সাম হ'ব হ'ব কালি পাহৰি যাওঁ যদি বহিখন লৈ পেলাই চাইকল কৈ দিম দিয়ক তেনেকে নহব চিটিং নহব নোচোৱাকে কৰিব লাগিব কালি প্ৰেক্টিকেল হ'ব কালি ঠিক আছে হ'ব আজি পঢ়িব ভালকে মুখস্থ কৰিব ষ্টুডেন্ট মোৰ